কাৰ্বি আংলঙৰ দেনগাঁৱৰ নুৰা প্ৰাংগণত বৃহস্পতিবাৰে ঐক্য শান্তি আৰু উন্নয়ন সমাৱেশৰ এখনি সভা অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানটিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকে। 25 নং মিলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰপুং অঞ্চলৰ মিথিলাংশ বাপ্তিষ্ট চাৰ্চ মণ্ডলীত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া 65 সংখ্যক নিহাং লংৰি বাপ্তিষ্ট কাজালাং আমায়ৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। নিলি পৰিষদীয় সমষ্টিৰ ডেভেলপমেণ্ট ব্লকৰ অন্তৰ্গত চৰকাৰে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক প্ৰদান কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আজি কোটি সম্পূৰ্ণ হৈ নুঠিল। সেইলৈ ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জু ৰংপিপি। কাৰ্বি আংলঙৰ দেনগাঁৱৰ নুৰা প্ৰাংগণত বৃহস্পতিবাৰে ঐক্য শান্তি আৰু উন্নয়ন সমাৱেশৰ এখনি সভা অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানটিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকে। কাৰ্বি আংলঙৰ দেনগাঁৱৰ নুৰা প্ৰাংগণত বৃহস্পতিবাৰে ঐক্য শান্তি আৰু উন্নয়ন সমাৱেশৰ এখনি সভা অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানটিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকে। উল্লেখযোগ্য যে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত অনুষ্ঠিত হোৱা বৃহস্পতিবাৰৰ উক্ত অনুষ্ঠানটি শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ যায়। পাৰখোৱাৰ পৰা আনন্দৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং। আনপিনে নিলি পৰিষদীয় সমষ্টিৰ ডেভেলপমেণ্ট ব্লকৰ অন্তৰ্গত চৰকাৰে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক প্ৰদান কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আজি কোটি সম্পূৰ্ণ হৈ নুঠিল। সেইলৈ ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ। নিলি পৰিষদীয় সমষ্টিৰ অঞ্চলবাসীক চৰকাৰে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক প্ৰদান কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নিৰ্মাণ কাৰ্য আজি কোটি সম্পূৰ্ণ হৈ নুঠিল। এইলৈ ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ। সেয়ে অতি শীঘ্ৰে আধৰুৱা হৈ থকা ঘৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি দিবলৈ ঠিকাদাৰক আহ্বান জনায় অঞ্চলবাসী ৰাইজে। উল্লেখযোগ্য যে যদিহে উক্ত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি দিবলৈ নোৱাৰে তেনেহ'লে ঠিকাদাৰসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ'ব বুলি অঞ্চলবাসী ৰাইজে আমাৰ এই প্ৰতিবেদনৰ আগত জানিবলৈ দিয়ে। নিলিমৰ পৰা অনিল চন্দ্ৰ ৰংফাৰৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং। ইপিনে 25 নং মিলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰপুং অঞ্চলৰ মিথিলাংশ বাপ্তিষ্ট চাৰ্চ মণ্ডলীত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া 65 সংখ্যক নিহাং লংৰি বাপ্তিষ্ট কাজালাং আমায়ৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কাৰ্বি আংলং সাহিত্য পৰিষদৰ 25 নং নিলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰপুং অঞ্চলৰ মিথিলাংশ বাপ্তিষ্ট চাৰ্চ মণ্ডলীত 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া 65 সংখ্যক নিহাং লংৰি বাপ্তিষ্ট কাজালাং আমায়ৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। উল্লেখযোগ্য যে অনুষ্ঠিত হ'বলগীয়া উক্ত অনুষ্ঠানটিত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হ'ব। নিলিবৰ পৰা অনিল চন্দ্ৰ ৰংফাৰৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং। আজিলৈ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব নিউজ 24 কাৰ্বি আংলং।